Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলো ভালে থাকক। আজিৰ ভিডিওটোৰ টাইটেল দেখি আপোনালোকে হয়তো গম পাইছে যে মই ভিডিওটো কিহৰ ওপৰত দিব গৈ আছো। বহুতে মোক কমেন্ট কৰি সুধি আছিল যে বা আপুনি দেউতা ঢুকাৰ কথাষাৰ কিয় গম পোৱা নাছিল নজনাই নেকি বুলি। ভিডিওটো বনাবলৈ লৈ আৰু কথাখিনি ক'বলৈ লৈ মই বহুবাৰ থমকি ৰৈছো। আসলতে 2003 চনৰ সেই দিনটো কথা ভাবিলে মোৰ এতিয়াও ভয় লাগে। হঠাৎ অহা এজাক ধুমুহাৰ বিষয়ে যেন কোনেও একো অনুমান কৰিব পৰা নাছিল। কল্পনাৰ পৰিসীমাৰ বাহিৰত এক ঘটনাৰ বিৱৰণী হিচাপে মোৰ দেউতাৰ মৃত্যু কথা আজি আপোনালোকক মই জনাবলৈ লৈছো। এজনী 10 বছৰীয়া ছোৱালী শেষবাৰৰ বাবে দেউতাকক দেখি নোপোৱাৰ যি বেদনা সেয়া আচলতে আপোনালোকৰ আগত প্ৰকাশ কৰিব লৈছো। তাত অনেকখিনি ভুল হ'ব পাৰে, আপোনালোকে নিজৰ বুলি প্লিজ মাফ কৰি দিব। দেউতাৰ ৰাজনীতিৰ ক্ষেত্ৰতো বহুত আগবঢ়া আছিলে, কাৰণ তেতিয়াৰ দিনতে তেওঁৰ এগৰাকী সাংসদ লগতে কেবিনেট মন্ত্ৰীও তেওঁৰ লগা বন্ধু আছিলে, আৰু যাৰ কাৰণে তেওঁ বহুতো সহায়ৰ হাত আচলতে ৰাইজৰ বাবে আগবঢ়াব পাৰিছিলে। নিজৰ স্কুলৰ দায়িত্ববোৰ থকাৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশসমূহতো তেওঁ বহুত বেছি আগবঢ়া আছিলে। কোনোবাই ঠাইত যদি নিজে ভাও লৈছিলে, আন কোনোবাই ঠাইত আকৌ তেওঁ শিকাইছিল। সাধাৰণ মানুহৰ বাবে জীয়াব পৰা এজন সাধাৰণ মানুহে ভাল পোৱা তেওঁ সাধাৰণ ব্যক্তি আছিলে। ভগৱানে ইচ্ছা কৰি হয়তো তেওঁক কম দিনৰ বাবে পঠিয়াইছিলে, কাৰণ তেওঁ যদি আৰু বেছি দিন ইয়াত থাকিলে হয়, মানুহৰ মাজত বেছিকৈ সোমাই পৰা হ'লে তেওঁক আঁতৰি যোৱাৰ দুখখিনি চাগে মানুহে বহুত বেছি সহ্য কৰিব নোৱাৰিলেহেঁতেন। বহুতো মানুহ আছে যোনে লগ পালে এতিয়াও কয় যে তোমালোকৰ দেউতাৰ কাৰণে এই ঘৰটো পালোঁ, বা এই বাটটো একেবাৰে একো নাছিলেই, তোমালোকৰ দেউতা নোহোৱা হ'লে আজি আমি এই বাটটোৰে অহা যোৱা কৰিব নোৱাৰিলোহেঁতেন, বা এই দলংখন নাপালোহেঁতেন। সঁচাকৈ মনবিলাক একদম ভাল লাগি যায় এই কথাবোৰ শুনিলে। এতিয়া কওঁ আপোনালোকক আমাৰ ছজনীয়া পৰিয়ালটোৰ কথা। দেউতা, মা, দাদা দুজন, বা আৰু আমি খুব বেছি সুখী আছিলোঁ সেইখিনি সময়ত, আৰু মই আছিলোঁ সেই সময়ত দেউতাৰ বাবে আলাসৰ লাৰুজনী। ইমান বেছি মৰম কৰিছিল যে হয়তো এৰি থৈ যাবলৈ আছিলে কাৰণেই সেই মৰমখিনি হয়তো মই তেতিয়া পাইছিলোঁ, কাৰণ কম দিনৰ বাবে গোটেইখিনি মৰম জীৱনৰ বাবে দি থৈ গৈছিলে তেওঁ। আৰু মই ক্লাছ 5লৈ পাব লাগিছিলে সেইটো বছৰত, 2003 চনত আচলতে, কিন্তু দেউতাই মোক ক্লাছ 5টো পঢ়িবলৈ নিদি ডাইৰেক্ট এখন স্কুলত ক্লাছ 6ত এডমিশ্যন কৰি দিছিলে। ক্লাছ 4লৈকে মই পঢ়িছিলোঁ শংকৰদেৱ শিশু নিকেতনত, আৰু তাৰপিছত দেউতাই স্কুলৰ লগত কথা পাতিছিলে যে আপাৰ ক্লাছ নথকাৰ কাৰণে দেউতাই বেলেগ এখন স্কুলত মোক এডমিশ্যন কৰিছিলে। তাতে কথা পাতিছিলে যে তাই ক্লাছ 5ৰ কাৰণে অলপমান এডভান্স, তাই গোটেইখিনি পাৰিবই, চ' আপোনালোকে যদি ইচ্ছা কৰে ক্লাছ 6ত এডমিশ্যন দিব পাৰে বুলি। আৰু 2003 চনৰ জানুৱাৰী মাহত মোক ক্লাছ 6ত এডমিশ্যন দিছিলে, মানে মই ক্লাছ 5ত থাকিব লাগে। মোৰ মাত্ৰ বয়স তেতিয়া 10 বছৰ। 2003 চনৰ মে' মাহৰ কথা। মোৰ মামা এজনে বিয়া কৰাইছিলে ঢকুৱাখানাৰ পৰা, আৰু দেউতা গৈছিলে চুৰ ওলাবলৈ বুলি। দেউতাই যোৱাৰ পিছতহে আচলতে মামীৰ ঘৰখনে মামাৰ লগত থাকিবলৈ দিবলৈ মান্তি হৈছিলে। পিছে কোনে জানে কাৰোবাৰ জীৱনৰ গতি লগাবলৈ গৈ যে নিজৰ জীৱনৰ পৃষ্ঠাই শেষ হৈ পৰিব। মামীৰ ঘৰৰ পৰা ৰাতি ভাত পানী খাই উভতি আহোঁতে দেউতাৰ ৰাস্তাত বহুত বেছি বৰষুণ পাইছিলে, আৰু ৰেইনকোট নথকাৰ কাৰণে গোটেই ৰাস্তাটো তিতি অহাৰ ফলত দেউতাৰ বহুত বেছি জ্বৰ হৈছিলে। আৰু দেউতাৰ এই আলাসৰ লাৰুজনীৰো আছিলে এটা অদ্ভুত বেমাৰ। দেউতাৰ জ্বৰ হ'লে মোৰ জ্বৰ, পেট বিষ হ'লে মোৰ পেট বিষ, চৰ্দি মানে মোৰ চৰ্দি। দেউতা স্কুল যোৱা নাই, গতিকে ময়ো স্কুল যোৱা নাই, আৰু মোৰো বহুত বেছি জ্বৰ। কেতিয়াবা যদি সঁচা হয়, আৰু কেতিয়াবা ই অভিনয়। দেউতাক এৰি মই যেন জীৱনৰ এটা মিনিটো কল্পনা কৰিব পৰা নাছিলোঁ। মোৰ খোৱা লোৱা, নাচ গান, পিন্ধা উৰা, কথা কোৱা সকলোবোৰ দেউতাৰ ওপৰতে নিৰ্ভৰ কৰিছিল। দেউতাৰ হাতত সেইখিনি সময়ত গুণাৰাম খনিকৰৰ এখন দৰৱৰ পুথি আছিলে, য'ৰ পৰা নেকি দেউতাই বিভিন্ন ধৰণৰ দৰৱবোৰ বুটলি খাইছিলে, আৰু আমি দুইজনেই সেইদিনাখন গাঁৱলীয়া দৰৱ খোৱা এতিয়াও মোৰ মনত আছে। আবেলিলৈ মোৰ জ্বৰ ভাল হ'ল যদিও দেউতাৰ ভাল নহ'ল। দুদিন খুব জ্বৰ হোৱাত চিয়াজুলি হস্পিটেলতে তেতিয়া কৰ্মৰত দেউতাৰ এজন ভাল বন্ধু সুৰজিৎ বৰুৱা নামৰ এজন ডক্টৰক আচলতে ঘৰলৈ লৈ যোৱা হৈছিলে। তেওঁ দুদিনৰ বাবে ঘৰতে দৰৱ দিছিলে, কৈছিলে যে এইখিনি খালে ভাল পাব বুলি, কিন্তু 4-5 দিন হৈছিলে দেউতাৰ ভাল নোহোৱা দেখি লখিমপুৰ টাউনৰে এখন প্ৰাইভেট নাৰ্ছিং হোমত আচলতে লৈ অহা হৈছিলে, আৰু তাতে গম পোৱা হৈছিলে যে দেউতাৰ মেলেৰিয়া PF হৈছিলে, আৰু লগে লগে তেওঁক এডমিট কৰা হৈছিলে। তেতিয়া প্ৰায় লোকৰে সেই বেমাৰে দেখা দিছিলে আমাৰ সেইখিনি ঠাইত। মেডিকেলৰ পৰা দেউতাৰ যিয়ে খবৰ লৈ আহিছিলে তেওঁক সোধাৰ লগে লগে কয় 2 দিন পিছতে তেওঁক ৰিলিজ লৈ ঘৰলৈ আহিব, ভাল পাইছে, তেওঁ মাত্ৰ আহিব আৰু আহিব। সাধাৰণ মানুহৰ পৰা MLA মিনিষ্টাৰলৈকে ঘৰ আৰু নাৰ্ছিং হোমত উভয়তে আচলতে খবৰ ল'বলৈ মানুহ নধৰা হৈ গৈছিল। মাত্ৰ বাকী ৰৈ গৈছিল এই অভাগিনীজনী, আৰু অৱশেষত ডক্টৰে ৰেফাৰ কৰিলে গুৱাহাটীলৈ দেউতাক। আলোচনাৰ বাবে গুৱাহাটীলৈ নিয়াৰ আগত মোক লৈ যোৱা হ'ব দেউতাৰ ওচৰলৈ। পিছে সেইদিনা মই উঠিব নোৱাৰোঁ। ডক্টৰে ঘৰতে আহি মোক চেলাইন দিছেহি। দেউতাক নেদেখাৰ জেদ ধৰি খোৱা বোৱা সকলো মই বন্ধ কৰি দিছিলোঁ। মেডিকেলত এডমিট কৰিবলৈ মোক ৰক্ষা কৰিবলৈ ঘৰত কোনো নাছিলে। মাৰ মুখেৰে পিছতহে শুনিছিলোঁ যে লখিমপুৰ টু তেজপুৰ দেউতাই এম্বুলেঞ্চত কেৱল মোৰ কথাকে কৈ গৈছিল। দেউতাক এডমিট কৰা দিনাৰে পৰা মোৰ গাটো বহুত বেছি বেয়া হৈ গৈছিলে। মোৰ ঘৰত আচলতে ট্ৰিটমেণ্ট চলি আছিলে। দেউতাৰ ওচৰলৈ যিয়ে গৈছিলে মোক লৈ যাবলৈ মাত্ৰ মই কান্দি ৰিকুৱেষ্ট কৰিবহে পাৰিছিলোঁ, নাই মোৰ গা বেয়া, লগতে মোক দেখি তেওঁৰ অৱস্থা আৰু বেছি বেয়া হ'ব, অলপ ভাল পালেহে মোক মেডিকেললৈ নিয়া হ'ব। 30 মে' তাৰিখে দেউতাক এডমিট কৰা হ'ল গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হস্পিটেলত, আৰু ডক্টৰে কৈছিলে যে ফুল্লি ৰং ট্ৰিটমেণ্ট এটা তেওঁ পাই আহিলে লখিমপুৰত, যাৰ কাৰণে আচলতে কেছটো ইমান বেছি ক্ৰিটিকেল হৈ পৰিল। এদিন দুদিনকৈ আচলতে 7 দিন সময় পাৰ হৈ গৈছিলে, আৰু দেউতা
ক্ৰমশ বেছিহে অৱস্থা বেয়া হৈ গৈ আছিলে আৰু এই যে সপ্তাহটো আচলতে কিমান বেছি অশান্তিকৰ আছিলে মই বুজাব নোৱাৰিম ঘৰ আৰু নাৰ্ছিং হোমত মানুহে নধৰা হৈ গৈছিলে 31 মিনিট ৰাতিপুৱা 6 বাজিছে মোক আচলতে ডক্টৰৰ ওচৰলৈ নিয়াৰ বাবে দাদাহঁতে আলোচনা কৰিছে কাৰণ সেইদিনাখন কণ্ডিশ্যন মোৰ বহুত বেছি বেয়া যদি মোক এনেকৈ ঘৰত ৰখা হয় মোৰ বাবেও আচলতে বহুত বেছি বিপদজনক হৈ পৰিব পাৰে সেইকাৰণে দাদাহঁতে ভাবিলে কোনোবা এখন লখিমপুৰৰ নাৰ্ছিং হোমলৈ লৈ যোৱা যাওক আৰু ঠিক তেনেকুৱা সময়তে আমাৰ ঘৰৰ WLL ফোনটোলৈ ফোন এটা আহিলে বাই গৈ ৰিচিভ কৰিলে মোৰ লগৰ ছোৱালীজনীয়ে ফোন কৰি আচলতে বাক কৈছিলে যে তোমালোকৰ দেউতা ঢুকালে নহয় গম নোপোৱা নেকি তোমালোকৰ দেউতাৰ ডেড বডি আনিবলৈ আমাৰ পাপাক কোনোবাই ফোন কৰি মাতি আছে বায়ে ফোনটো বিকট এটা চিঞৰ মাৰি দলিয়াই পেলাইছিলে অলপকৈ মাত্ৰ চকু মিলি চাব পাৰিছিলোঁ আৰু দেখিছিলোঁ মোৰ মামা এজন আৰু মোৰ খুৰা এজন মোৰ কাষত ৰখি আছিলে নাৰ্ছ ডক্টৰবোৰে ইমান বেছি মোক গালে মূৰে হাত ফুৰাই মৰম কৰিছিলে মই ভাবিবই পৰা নাছিলোঁ আচলতে মোৰ জীৱনত যে কিবা এটা হৈ আছিলে বুলি মোৰ হাতত চেলাইন বেজীৰ খোজ মুখত কিবা এটা লগাই দিয়া যেন অনুভৱ কৰিছিলোঁ মই চকু মেলি চাব পৰা নাছিলোঁ পিছদিনাই সাৰ পাই দেখিছিলোঁ মই মিড টাউন নামৰ এখন নাৰ্ছিং হোমত আচলতে এডমিট হৈ আছিলোঁ মই একেবাৰে গম পোৱা নাছিলোঁ সেই সময়ত কি হৈছিলে মাত্ৰ মোৰ মনত আছে ডাঙৰ দাদাই আহি মোক কোচত লৈছিলে আৰু ডাঙৰকৈ চিঞৰি কান্দি কৈছিলে মই আছোঁ বুলি মাত্ৰ মই ধৰিব পাৰিছিলোঁ যে শুৱাই যোৱা বতাহৰ মাজেৰে মোক ক'ৰবালৈ লৈ গৈ আছে কন্দা কটাৰ চিঞৰ বাখৰ মুহূৰ্তৰ বাবে মই ধৰিব পৰা নাছিলোঁ আচলতে হৈছে কি মোৰ মনটোৱে বাৰে হাহাকাৰ কৰিছিলে দেউতাক বিচাৰি মই যে যোৱাকালি কিবা এটা শুনিছিলোঁ সেয়া সপোন আছিলে নেকি পিছদিনা যেনে তেনে মই মামাক সুধিছিলোঁ মামা দেউতা ভাল পাইছে যোৱাকালি ঘৰলৈ আনিলে ৰিলিজ দিলে আৰু আমি ইয়াতে কথাও পাতিলোঁ তোমাৰ ওচৰলৈও আহিছিলে পিছে ডক্টৰেহে তোমাক চাবলৈ নিদিলে গেটৰ সন্মুখতে মই লগ কৰিলোঁ খুব ধুনীয়াকৈ তোমাৰ কথা সুধিছে গুৱাহাটীলৈ আচলতে নিবলগীয়া একো হোৱাই নাছিলে দেউতাক মাত্ৰ এদিনহে ৰাখিলে আৰু তেওঁ এতিয়া পূৰা সুস্থ কিন্তু ঘৰত বহুত বেছি আৰাম কৰিব লাগিব সেয়ে আচলতে মায়ে দেউতাক এৰিব নোৱাৰে দেউতা ভাল হোৱাৰ কাৰণে মায়ে এখন ঘৰত পূজা পাতিছিলে আৰু তাৰে প্ৰসাদ কেইটামান মামাই মোক ক্ষীৰত দি দিছিলে মই যিহেতুকে মুখেৰে তেতিয়াও একো খাব পৰা হোৱাই নাছিলোঁ কাৰণ মোৰো মেলেৰিয়া PF হৈছিলে দেউতাৰ দৰে একেই বেমাৰ এদিন দুদিনকৈ 10 দিন গ'ল আৰু মেডিকেলত এইখিনি সময়ত মোক বইল খাবলৈ দিয়া হ'ল অলপকৈ খোজকাঢ়ি মই ফোন থকা ঠাইলৈ আহি ঘৰলৈ ফোন কৰিব বিচাৰিলে সদায়ে কিবা নহয় কিবা বাহানা এটা মায়ে অলপ আগত ফোন কৰিছিলে দেউতাই অলপ আগত ফোন কৰিছিলে তুমি কথা পাতিব নোৱাৰা তোমাক কথা পাতিব দিয়া নহ'ব মিনিষ্টাৰ দুজনকে মোৰ কাষলৈ অহা দেখিলোঁ ৰিলেটিভৰ সকলো মানুহ আহিল মৃত্যুৰ সৈতে ময়ো যুঁজিলোঁ দেউতাৰ সৈতে ছেম ৰিপৰ্ট মোৰো ওলালে কিন্তু মই অকলে কেৱল মাত্ৰ নিজৰ সৈতে যুঁজিলোঁ মোৰ লগত মোৰ মাও নাছিল দেউতাও নাছিল মোৰ দাদা বা কোনো নাছিল ফাইনেলি 10 দিনৰ দিনা মোৰ ৰিলিজ হ'ল মই ঘৰলৈ যাম সুস্থ হৈ কিন্তু প্ৰথমবাৰ দেখিলোঁ কোনোবা ৰিলিজ লৈ যোৱা পেচেণ্টৰ কাৰণে ডক্টৰ নাৰ্ছ অথবা ৰিচিপশ্যনিষ্টে উচুপি উঠা মোৰ মামাৰ চকুত চকু পানী দেখিও মই একেবাৰে বুজি উঠা নাছিলোঁ যে ঘৰত যেন ৰৈ আছে মোৰ বাবে প্ৰকৃত মৃত্যু যাতনা মামা এজনৰ গাড়ীৰে মাৰ মাহীয়েকে মোক লৈ গ'ল টাউনত গাড়ী ৰখাই ডাঙৰ এটা টেডি বিয়েৰ নতুন চোলা দুটামান চেণ্ডেল এযোৰ আৰু এগালমান খোৱা বস্তু বোলে দেউতাৰ ৰিলিজ লৈ ঘূৰি যোৱাৰ দিনাখন মোৰ বাবে টকা দি থৈ গৈছিল এইকেইটা বস্তু মোক লৈ দিবৰ বাবে আৰু ফূৰ্তিতে ক'ব নোৱাৰা হোৱা মইজনীয়ে ঘৰৰ বাটটো বহুত দূৰ পালোঁ গৈ কেতিয়া দেউতাক লগ পাওঁ সেই এক্সাইটমেণ্টটোত মই আচলতে ক'ব নোৱাৰা হৈ গৈছিলোঁ কিমান যে কথা আছে পাতিবলৈ তেওঁ বেমাৰৰ মোৰ বেমাৰৰ মোক কিমান বেজি দিলে তেওঁ কিমান চেলাইন ল'লে মোতকৈ তেওঁ ঘৰ আগত আহি পালেহি ইত্যাদি আৰু ডক্টৰজনে লগতে মোক একেবাৰে তেওঁৰ যি হিচাপে লৈ ল'ম বুলি মামাৰ লগত কথা পাতিছিলে সেই কথাটো মামা আৰু ডক্টৰজনৰ হৈ কমপ্লেইন দিয়াটো ভাবি আহি প্ৰায় আধা কিলোমিটাৰমান আছে আমাৰ ঘৰ পাবলৈ আৰু দেখিছোঁ ৰাস্তাৰ কাষতে বাইক গাড়ী সোধাত ক'লে বোলে আজি মিনিষ্টাৰ আহিছে সেয়ে গোটেই গাঁৱৰ মানুহবোৰ আমাৰ ঘৰতে গোট খাইছে দূৰৈৰ পৰা চাওঁতে দেখিলোঁ আমাৰ ঘৰৰ চোতালত এখন ডাঙৰ বগা ৰভা মই কিবা সোধাৰ আগতে মোৰ গাড়ীত অহা মামা মামী সকলোৱে চিঞৰি আচলতে কন্দাত লাগি গ'ল এইবাৰ ময়ো চিঞৰি উঠিলোঁ এইবিলাক কি বুলি গাড়ীখন ৰখাওককৈ চিঞৰিছিলোঁ সকলোৱে দৌৰি আহিলে আৰু গাড়ীখন আমাৰ গেটৰ মুখত ৰখিলে এতিয়াও মোৰ মনত আছে মোক মাহীয়ে কোচত দাঙি লৈ গৈছিলে ৰভাখনৰ মাজেৰে আৰু ভকতৰ সন্মুখত মোৰ প্ৰসাদৰ পাত দেখি বুজিবলৈ মোৰ একোৱে বাকী নাছিলে আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ মই ডাঙৰ দাদাক দেখিছিলোঁ প্ৰথমতে টকলা মূৰটোৰ সৈতে বগা কাপোৰৰ সাজত আৰু সৰু দাদাই আচলতে মই তাক দেখি দুখ নকৰোঁ বুলিয়ে সি বিচনাৰ তললৈ সোমাই যোৱা এতিয়াও মোৰ মনত আছে আৰু তাৰ পিছতে মই মাক দেখিছিলোঁ মাটিত বাগৰি কান্দি থকা আচলতে বগা সাজত মোৰ একো বুজিবলৈ বাকী নাথাকিলেই মই সকলোবোৰ গম পায়ে গৈছিলোঁ আৰু তাৰ পিছতে মই অচেতন হৈ গৈছিলোঁ বহুত সময়ৰ পিছত যেতিয়া মই সাৰ পাইছিলোঁ তেতিয়া দেখিছিলোঁ মোৰ হাতত আকৌ চেলাই আচলতে সেইদিনা আমাৰ ঘৰত দহা আছিলে তাৰ পিছৰ দিনাখন আচলতে আমাৰ ঘৰত কাজ আছিলে
দেউতাক আচলতে যিদিনাখন গুৱাহাটীত এডমিট কৰা হৈছিলে মাত্ৰ এদিনে থাকিছিলে 30 মে'ত দেউতাক এডমিট কৰা হৈছিলে আৰু 31 মে'ৰ দিনাখনেই দেউতা আচলতে ঢুকাইছিলে খুব ক্ৰিটিকেল কণ্ডিশ্যনত পোৱাৰ কাৰণে তেওঁলোকে আচলতে বচাব নোৱাৰিলে যিহেতুকে মই কৈছোঁৱে দেউতাৰ নলেগলে লগা খুব বন্ধু আছিলে সেই সময়ৰ কেবিনেট মন্ত্ৰী গতিকে দেউতাক খুব ধুনীয়াকৈ ফুলৰ মালাৰে আচলতে গাড়ীখন সজাই ৰেলী কৰি লৈ যোৱা হৈছিলে লখিমপুৰৰ মাজেৰে আৰু মই যিখন হস্পিটেলৰ আছিলোঁ সেই হস্পিটেলৰ সন্মুখেৰেও দেউতাক লৈ গৈছিলে গেটৰ সন্মুখত ৰাখি ডক্টৰৰ পাৰ্মিশ্যন বিচাৰিছিলে কিন্তু ডক্টৰে সেই ক্ষেত্ৰত ৰিস্ক ল'ব বিচৰা নাছিলে তেওঁলোকে কৈছিলে যদি আপোনালোকে জীয়েকক তেওঁৰ মুখখন দেখুৱাব বিচাৰিছে তেতিয়াহ'লে আমাৰ পৰা ৰিলিজ লৈ যাওক কাৰণ তেওঁ ইমান বেয়া এটা কণ্ডিশ্যনত আছে আমি দেখুৱাই দিলে ইয়াৰ পিছত কি অৱস্থা হ'ব সেইটো আমি আপোনালোকেও নাজানে বা আমিও নাজানো গেটৰ সন্মুখত যিহেতুকে গাড়ীখন ৰাখিছিলে সেয়ে মোৰ লগত থকা আন পৰিয়ালৰ মানুহে আচলতে গৈ দেউতাক শ্ৰদ্ধাঞ্জলি জনাইছিলে যদিও মোৰ লগত থকা মামাই কৈছিলে যে তাই যদি নিজৰ দেউতাকক দেখা নাপালে তেতিয়াহ'লে মইনো কোন সেয়ে ময়ো দেউতাকক চাবলৈ নাযাওঁ বুলি আচলতে নিজৰ ভিনীয়েকৰ শেষ মুখখন মোৰ মামায়ো দেখা নাপালে দেউতাৰ শেষকৃত্য আচলতে ৰাজহুৱাভাৱে কৰা হৈছিলে এখন ৰাজহুৱা ঠাইত গোটেই মানুহে বিচাৰিছিলে তেওঁক এইখিনি ঠাইত দিয়াৰ বাবে আৰু তেওঁৰ নামতে এখন দলঙো আচলতে পকী কৰি দিয়া হৈছিলে পিছলৈ দেউতাক শেষবাৰৰ বাবে দেখা নোপোৱা বা তেওঁৰ মৃত্যুৰ কথা মই গম নোপোৱাটো আচলতে মোৰ জীৱনৰ এটা ডাঙৰ অধ্যায় বা এই মোৰ জীৱনৰ বাবে আচলতে মই এটা পাহৰিব নোৱাৰা দুখ বুলিয়ে ক'ম নিজৰ গাতে দুখ আচলতে কাকো মই দুখ দিব নিবিচাৰোঁ এই ক্ষেত্ৰত সকলোৱে মোৰ ভালটো বিচাৰি সকলোৱে মোৰ ভালক বুলি আচলতে মোৰ পৰা লুকুৱাই ৰাখিলে সেয়াও মই বুজি পাওঁ আৰু মই ভাবোঁ আচলতে দেউতা গুচি যোৱাতকৈ আচলতে দেউতাহে জীৱিত হৈ থাকিব লাগিছিলে আমাৰ দুইজনৰ ভিতৰত মই জীয়াই থাকিলোঁ কিন্তু মোৰ সলনি আচলতে মই দেউতা জীয়াই থকালে বেছি সুখী হ'লোহেঁতেন মই দেউতাক শেষবাৰৰ বাবে দেখা নাপালোঁ সেই কথা দুখ কৰি আচলতে মই এতিয়াও কান্দি ল'ব পাৰোঁ কিন্তু দেউতাই চাগে মোক অন্তৰৰ পৰা বিচাৰিছিলে শেষবাৰৰ বাবে দেখা পাবলৈ সেই কথাই মোক বহুত বেছি কষ্ট দিয়ে এতিয়াও মনত দেউতা য'তেই আছে এতিয়া মই ভালে থকাটো বিচাৰোঁ তেওঁ শান্তিত থকাটো বিচাৰোঁ আৰু লগতে মই যিমানখিনি ভুল কৰি আহিছোঁ মোৰ জীৱনত পথত আচলতে গোটেইখিনি ভুল যাতে তেওঁ মাৰ্জনা কৰে পুনৰ যাতে এনেকুৱা ভুল কিছুমান মই নকৰোঁ আৰু লগতে মোক যেন আশীৰ্বাদ কৰে মই জীৱনৰ বাটত আৰু সফলতাৰে আগবাঢ়ি যাওঁ লগতে তেওঁৰ দৰে যেন সাহসী হৈ পিনে প্ৰতিটো কামত যাতে মন দি আচলতে কৰি যাব পাৰোঁ সেয়াই বিচাৰিম আপোনালোক সকলোৱে মোৰ দেউতাৰ বিষয়ে জানিব বিচাৰি আছিলে তাৰ বাবে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ আৰু দেউতা মোৰ বাবে কি আছিলে বা দেউতা মোৰ বাবে কি হয় সেয়া আপোনালোকক মই এটা ভিডিঅ'ৰ থ্ৰুদি একদমেই বুজাব নোৱাৰিম ভগৱানক এটাই প্ৰাৰ্থনা কৰিম যাতে অহা জন্মতো মই তেওঁৰ যি হিচাপে জন্ম লওঁ আৰু আপোনাক বহুত বেছি ভাল পাওঁ লগতে আপোনালৈ বহুত বেছি মোৰ মনত পৰে